ওদালগুৰি জিলাৰ কলাই গাঁৱৰ শিক্ষয়িত্ৰী নয়নতৰা চহৰীয়াৰ জঘন্যতম হত্যাকাণ্ডৰ এজনী দুষ্কৃতিকাৰীক কৰায়ত্ব কৰিবলৈ সক্ষম নোহোৱা সমগ্ৰ ওদালগুৰি জিলাত বিৰূপ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে। বিভিন্ন দল সংগঠনৰ উত্তাল প্ৰতিবাদৰ মাজতেই বৃহস্পতিবাৰে কলাই গাঁও কেন্দুকলাই ভৱনত সদৌ অসম কৰ্মচাৰী পৰিষদৰ এখন সংবাদমেলৰ আয়োজন কৰে। সদৌ অসম কৰ্মচাৰী পৰিষদৰ সাংগঠনিক সম্পাদক দণ্ডী কুমাৰ বড়ো, ওদালগুৰি জিলা কৰ্মচাৰী পৰিষদৰ সভাপতি শান্তিৰাম শৰ্মা, উপসভাপতি প্ৰতাপ চন্দ্ৰ ভট্টাচাৰ্য আৰু সাধাৰণ সম্পাদক বসন্ত কুমাৰ বৰাই শিক্ষয়িত্ৰী নয়নতৰা চহৰীয়াৰ অমানৱীয় আৰু জঘন্যতম হত্যাকাণ্ডক তীব্ৰ পৰিসৰ দিয়ে। এই ঘটনা সন্দৰ্ভত ইতিমধ্যে ওদালগুৰি জিলাৰ উপায়ুক্তৰ জৰিয়তে অসমৰ মুখ্যমন্ত্ৰীলৈ স্মাৰক পত্ৰ প্ৰেৰণৰ কথা সদৰি কৰিছে কৰ্মচাৰী পৰিষদৰ নেতৃবৃন্দই। প্ৰেছ বিবৃতিত পাঁচোটাকৈ দাবী সংগঠনৰ মাধ্যমৰ সন্মুখত দাঙি ধৰা হৈছে। দাবীসমূহ হৈছে শিক্ষয়িত্ৰী নয়নতৰা চহৰীয়াক বৰ্বৰ হত্যাকাণ্ডৰ লগতে জড়িত নৰপিশাচক ২৪ ঘণ্টাৰ ভিতৰত কৰায়ত্ব কৰি দৃষ্টান্তমূলক শাস্তি প্ৰদান কৰা, চৰকাৰে অনতিপলমে ন্যায়িক তদন্ত আৰম্ভ কৰা, ভুক্তভোগীৰ পৰিয়ালক ৫০ লাখ টকাৰ এককালীন সাহায্য প্ৰদান কৰা, দোষীক কৰায়ত্ব কৰাৰ পিছতেই ফাষ্ট ট্ৰেক আদালতত বিচাৰ প্ৰক্ৰিয়া আৰম্ভ কৰা আৰু আৰক্ষী আৰু সেনা ছাউনীৰ গণ্ডিৰ ভিতৰত সংঘটিত এনে জঘন্য ঘটনাৰ যাতে কোনো ধৰণৰ কাৰণতে পুনৰাবৃত্তি নহয়, লগতে সৰ্বসাধাৰণ ৰাইজ আৰু শিক্ষক কৰ্মচাৰীৰ সুৰক্ষা নিশ্চিত কৰা। কলাই গাঁৱৰ পৰা আছাম টুডে সংবাদদাতা। শিক্ষয়িত্ৰী নয়নতৰা চহৰীয়াৰ নিষ্ঠুৰ হত্যাকাণ্ডত জড়িত নৰপিশাচক ২৪ ঘণ্টাৰ ভিতৰত কৰায়ত্ব কৰি দৃষ্টান্তমূলক শাস্তি দিয়াৰ ব্যৱস্থা গ্ৰহণ কৰা হয়। সময় দিছোঁ এতিয়াৰ পৰা ২৪ ঘণ্টা। হত্যা দুদিন উকলি যোৱা স্বত্বেও চৰকাৰে ন্যায়িক তদন্ত ঘোষণা নকৰাত আশ্চৰ্য প্ৰকাশ কৰি অনতিপলমে ন্যায়িক তদন্ত ঘোষণা কৰা হ'ব বুলি আমি স্থাপন কৰিম। ন্যায়িক তদন্ত বুলি ক'লে CBI বা CID বিতৰ্ক কৰিব পাৰে। আমি এনে মুখ্যমন্ত্ৰী আমাৰ কেন্দ্ৰীয় সমিতিৰ ফালৰ পৰা CBI তদন্ত ঘোষণা কৰিবলৈ আমি কৈছোঁ, তেওঁলোকে কৰি আছে। আৰু ৩ নম্বৰ, ভুক্তভোগী পৰিয়ালক এককালীনভাৱে অনুকম্পামূলক আৰ্থিক সাহায্য ৫০ লাখ টকা প্ৰদান কৰা হ'ব। এই দাবী আমি স্থাপন কৰিব বিচাৰিছোঁ। আৰু শেষত আৰক্ষী প্ৰশাসন আৰু ভাৰতীয় সেনা ছাউনীৰ ওচৰত সংঘটিত এই জঘন্যতম ঘটনা কোনো পথে স্বীকাৰ্য নহয়। গতিকে অনাগত দিনত যাতে সৰ্বসাধাৰণ ৰাইজৰ লগতে শিক্ষক কৰ্মচাৰীৰ সুৰক্ষা যাতে নিশ্চিত কৰে তাৰ ব্যৱস্থা গ্ৰহণ কৰিবলৈ আমি মুখ্যমন্ত্ৰী মহোদয়ক অনুৰোধ জনাইছোঁ। তেতিয়াহ'লে আমি এই বিষয়ত এই ৪টা দাবী কৰিব বিচাৰিছোঁ। আমি উত্থাপন কৰা দাবী যদি ২৪ ঘণ্টাৰ ভিতৰত তেওঁলোকে ঘোষণা নকৰে, ভুক্তভোগী কৰায়ত্ব কৰিব নোৱাৰে, তেতিয়াহ'লে আমি আকৌ অনতিপলমে জিলা কৰ্মচাৰী পৰিষদে এটা সভা অনুষ্ঠিত কৰি তাৰপিছত কি ব্যৱস্থা গ্ৰহণ কৰা হ'ব। যদি দোষী কৰায়ত্ব হয় তেতিয়াহ'লে আপোনালোকে ফাষ্ট ট্ৰেক আদালতৰ নিচিনা ব্যৱস্থা বিচাৰিব নেকি? সেইটোতো জৰুৰ বিচাৰিম, কিয় নিবিচাৰিম? কাৰণ দৃষ্টান্তমূলক শাস্তি মানে কি, যাতে পুনৰাই কোনো এজন নৰপিশাচকে তেনেধৰণৰ কাণ্ড কৰিব নোৱাৰে, তেনেকুৱা শাস্তি অনতিপলমে প্ৰদান কৰিব লাগিব। এতিয়ালৈকে কিন্তু যমুনামুখৰ যিগৰাকী অৰ্ণময় বৰা আছিলে, তেখেতৰ কিন্তু আজিলৈকে দোষী কৰায়ত্ব নহ'ল। গতিকে কোনো ফাষ্ট ট্ৰেক আদালতৰ জৰিয়তেও কিন্তু সিদ্ধান্ত নহ'ল। গতিকে এই ধৰণৰ ক্ৰাইম হৈ আছে। আপুনি অলপ কৈ দিলে ভাল যে আমি ফাষ্ট ট্ৰেক আদালতৰ বাক্যটো ক'লে আমাৰ কাৰণে ভাল। সেইটো কৈছে আমি এতিয়া কাম বিচাৰ কৰি কাক বিচাৰ কৰিছোঁ, সেইকাৰণে আমি অনাময় বৰাৰ নিচিনা কৈ যাতে সেই দাবী পূৰণ নোহোৱালৈকে যিহেতু মই আজি এতিয়াও আশা কৰি আছোঁ কৰিবৰ কাৰণে, আমিও ঠিক তেনেকৈ ২৪ ঘণ্টা আমি সময় দিছোঁ। ২৪ ঘণ্টাৰ পিছত যদি ন্যায়িক কোনো একো আমি নাপাওঁ, তেতিয়াহ'লে কৰ্মচাৰী পৰিষদে জিলা কৰ্মচাৰী পৰিষদত আমি নিৰ্দেশ দিম কি কৰা হ'ব। যিহেতু ৫২ বছৰীয়া শিক্ষয়িত্ৰী এগৰাকী মৰ্মান্তিকভাৱে নিৰ্মমভাৱে হত্যা কৰা হয়। আমিও এই নিন্দা কৰিছোঁ। দাবীটো উত্থাপন কৰিব বিচাৰিছোঁ যে ফাষ্ট ট্ৰেক আদালতত দোষীৰ ন্যায় বিচাৰ প্ৰক্ৰিয়া চলক আৰু যথাশীঘ্ৰে দোষীক দণ্ড দিয়াৰ ব্যৱস্থা গ্ৰহণ কৰক। এই বৰ্তমান সময়লৈ আৰক্ষীয়ে যিটো ভূমিকা গ্ৰহণ কৰিছে,
এই ক্ষেত্ৰত আপোনালোক সন্তুষ্ট নে? মুঠেই সন্তুষ্ট নহয়। কিয়? কাৰণ ঘটনা বৰ বেছি দূৰৰ আৰু আৰক্ষী প্ৰশাসনত মানে একদম তেওঁলোকৰ চকুৰ সন্মুখত হৈ যোৱা ঘটনা। গতিকে আৰক্ষী প্ৰশাসনে ইতিমধ্যে দোষীক ধৰিব পাৰিব লাগিছিল। এতিয়াও আমি বাট চাই আছোঁ। গতিকে আমি সময় নিৰ্ধাৰণ কৰি দিছোঁ, সেই সময়লৈকে যদি তেওঁলোকে কৰায়ত্ব কৰিব নোৱাৰে তেতিয়াহ'লে আমি পিছৰ পৰ্যায়ত কি ধৰণে আমি আগবাঢ়ি যাম বা কি ধৰণে আমি মানে